ৰাস্তা ব্লক হৈ গ'ল। এখন হৈছে সোৱণশিৰিৰ ওপৰত থকা ব্ৰিজ, মানে আমাৰ যোনখন গোগামুখৰ ওচৰত আছে সোৱণশিৰি নদী, সেই সোৱণশিৰি নদীখন এইখনে ইয়াৰ তলত আছে। নমস্কাৰ বন্ধুসকল আৰু লগতে গুড মৰ্ণিং। ৰাতিপুৱা হৈ আছে যিহেতু আমি ওলাইছোঁ আজি অৰুণাচল যাম বুলি, আৰু অৰুণাচল আমি যাম ডাফো লেখাবালি হৈ যাব পাৰে। দেখাই যাম ৰাস্তাত কেনেকুৱা হয় কি হয়। গাড়ী এখন আহি আছে নিবৰ কাৰণে, আৰু গাড়ীখন আহি পাই গ'লি দাদাজনৰ লগত চিনাকি হৈ লওঁ। মই যিহেতু দাদাজনক চিনি নাপাওঁ ভালকৈ। আহি যাওক, এজন দাদাজন আহি পাই গ'লহি। গাড়ী কথা চথা পাতি লওঁ, কথা পাতি আগত লগ পাই আছোঁ আকৌ। বৰ্তমান আমি আহি আছোঁ, ৰাতিপুৱা হৈছে, বেলিটো ওলোৱাই নাই ভালকৈ, ৰাতিপুৱা হৈ আছে, এতিয়া 6টা বাজিছেহে। আমি চিলাপথাৰ হৈ যাম, আৰু ৰাস্তাত কি পাওঁ, কেনেকৈ যাব লাগে চব দেখাই যাম। বৰ্তমান আহি চিলাপথাৰ টাউনৰ মাজত পাই গ'লোহি, আৰু এইখনে চিলাপথাৰ টাউনখন। যিহেতু ৰাতিপুৱা হৈ আছে, দোকানবিলাক খোলা নাই, খুলিব অলপ পিছত লাহে লাহে। বৰ্তমান আহি আমি লেখাবালি পাই গ'লোহি। এইটো লেখাবালি আৰ্মি কেম্পটো। আৰ্মি কেম্পৰ গেটখন এতিয়া এখন বন্ধ কৰি দিলে, পিছফালৰ পৰা সোমাব দিয়ে বোলে। আৰু অলপ আগতে লেখাবালি টাউন গৈ পাম আমি এতিয়া। লেখাবালি টাউন ৰাস্তাটো খুবেই বেয়া, এইটো টাউনৰ মাজতে গাড়ীয়ে ধলং পলং কৰি গৈছে। আৰু এইফালৰ পৰা সোমাই যায় মালিনী থান। যাম আমি এদিন মালিনী থানলৈ, লৈ যাম আপোনালোকক লগতে। আৰু অলপ আগতে আছে ডিপুত সোমাই লওঁ আমি। ডিপুতে সোমাই দিওঁ আৰু তেলটো ভৰাই ল'ম। ইয়াত তেলৰ ৰেটটো অলপ কম দি আমাৰ অসমতকৈ। ডিপুত পাই গ'লোঁ, তেলটো ভৰাই লওঁ। আৰু এতিয়া লেখাবালিৰ পৰা ওপৰত উঠি আহিলোঁ আমি। এইটো ৰাস্তাতে আমি গৈ থাকিব লাগিব, গৈ দেখাই যাম কেনেকৈ যাব লাগে। এয়াই হৈছে আকাশীগংগা থান। ইয়াৰ পৰা তললৈ নামি যাব পাৰি। আৰু আমি আহি বহুত ওপৰত পাই গ'লোহি এতিয়া। দেখিছে ওপৰৰ ভিউটো কেনেকুৱা হৈ আছে, গোটেই ডাৱৰে ছানি ধৰি আছে পাহাৰটো। ৰাস্তা দেখিছে কিমান বেয়া ৰাস্তা। আৰু এইফালে এটা বস্তি আছে, বস্তিটো আমি এৰি থৈ আহিলোঁ। আৰু তলত এখন নদী। ওপৰত উঠি আহিলোঁ আমি এতিয়া। ৰাস্তা দেখিছে কিমান বেয়া ৰাস্তা, খুবেই বেয়া ৰাস্তা। আৰু ইমান ডাঙৰ শিল ৰাস্তাৰ ছাইডতে আছে, আৰু ৰ'দটো অলপকৈ ওলাইছে, আৰু ওপৰলৈকে সম্পূৰ্ণ ৰাস্তা বেয়া। পাহাৰটো ভাগি সেইবিলাক খহি গৈছে, দেখিছে পাহাৰটো। আৰু অকণমানে আমি ওপৰলৈ উঠি আহি আছোঁ, আৰু ৰাস্তা অকণমানে বেয়া হৈ আহি আছে আমাৰ। দেখিছে পাহাৰ খহি, এইফালে ইলেক্ট্ৰিক পোষ্ট চব ভাঙি দিছে ইয়াত। বৰ্তমান আমি আহি পাই গ'লোহি পাহাৰৰ এটা টপ ভিউ পইণ্ট। এইটো বহুত ওপৰত আছে। ইয়াৰ পৰা তললৈতো চাবলৈ বহুত যাব লাগিব, ইয়াৰ পৰা সেই আঁতৰলৈকে। গতিকে আমি তালৈ নাযাওঁ, আমাৰ যিহেতু দেৰি হৈছে। আৰু দেখিছে এইফালে
এইটো ৰাস্তাটো ইমান তলত, ইয়াৰ পৰা নামি যাব লাগে আৰু ৰাস্তা খুবেই বেয়া, গতিকে আমি লাহে লাহে গৈ আছোঁ। আৰু এতিয়া আকৌ আমি যাবলৈ আৰম্ভ কৰিম। অলপ ৰখি লৈছিলোঁ ইয়াতে, আৰু ইয়াৰ গাড়ী ৰখি আছে। আমি আকৌ এতিয়া গৈ থাকোঁ, গৈ গৈ আগত লগ পাম আকৌ। ৰাস্তা ইমানে বেয়া কি ক'ম আৰু, গৈ পাওঁতে আজি ৰাতি হৈ যাব। আমি আহি পাই গ'লোহি পাহাৰৰ বহুত ওপৰত। ইয়াতে পাহাৰটো খহি ৰাস্তাটো অলপ ব্লক হৈ আছে। এয়া দেখিছে গাড়ীবিলাক চব ৰখি আছে, চবৰে গাড়ী ৰখি আছে। আমাৰ গাড়ীখনো ইয়াতে ৰখাই দিয়া হ'ল। আৰু ইয়াৰ পৰা পাহাৰৰ তলৰ ভিউটো একপাক দেখাই দিছোঁ আপোনালোকক। আমি এতিয়া এইফালৰ পৰা আহি আছিলোঁ, আগত গাড়ীবিলাক ৰখি আছে আৰু এইখন ওপৰত ফকলেনে ৰাস্তা ঠিক কৰি আছে। ঠিক হোৱাৰ পিছত আমি ওলাই যাব পাৰিম, আৰু ওলাই যাওঁতে দেখাম কোনটো পাহাৰ খহিছিলে, কেনেকৈ খহিলে, কি হ'ল। হয়তো বৰষুণ দিয়াৰ কাৰণে খহি যাব পাৰে পাহাৰটো, ওপৰত গৈ পাই দেখাম। এতিয়া ৰাস্তা ব্লক হৈ আছিলে, এতিয়া খুলি দিছে যাবৰ কাৰণে, আৰু আমি লাহে লাহে এটুকুৰা ওলাই লওঁ। সেই ওপৰৰ পৰা পাহাৰ খহি গৈছিলে। পুৰা শ্লিপ মাৰিছে গাড়ী, আৰু ৰাস্তা বনাবৰ কাৰণে ওপৰত কাটিং চলি আছে। এতিয়া আমি আহি পাই গ'লোহি বাছাৰ টাউনত সোমোৱা নাই এতিয়ালৈকে। বাছাৰ টাউনখন পামগৈ অলপ আগতে গৈ, ইয়াৰ পৰা বেছি দূৰ নাই। লাহে লাহে বস্তি এলেকা আৰম্ভ হৈছে সিহঁতৰ। ষ্টেট বেংক অফ ইণ্ডিয়া ৱেলকাম জনাইছে বাছাৰলৈ। আৰু এয়াই হৈছে বাছাৰ টাউন, এইখনেই টাউনখন। আৰু ইয়াতে আমি এতিয়া কিবা এটা খাই লওঁ, ৰাতিপুৱাৰ পৰা যিহেতু একো খোৱাও নাই। দেখিছে তলত ৰাস্তা, সেই তলৰ ৰাস্তাটো পামগৈ এতিয়া নামি গৈ আছোঁ আমি এতিয়া। ৰাস্তা ব্লক হৈ গ'ল, পাহাৰ কাটিং কৰি আছিলে ৰাস্তা বনাবৰ কাৰণে, আৰু ইয়াতে বৰ বেয়াকৈ ফচি গ'লোঁ। ইফালে গাড়ী ইমান নাই, আমাৰ এইফালেতো বহুত আছে। এয়া দেখিছে গাড়ী, আমাৰ দেশৰ ৰক্ষীসকলৰ গাড়ীও ৰখি আছে। এওঁলোকে যাব আহিছিলে বেলেগ এফালে, বহুত গাড়ী ৰখি আছে ইয়াতে। বৰ বেয়াকৈ ফচি গ'লোঁ আমিও আহি। এয়া দেখিছে গাড়ী গোটেই, আৰু গোটেই মানুহবিলাক ৰখি আছে। আৰু আমাৰ গাড়ীখন বহুত পিছলৈ আছেগৈ, একেবাৰে শেষত আমাৰখনে আছে।
আৰু পাহাৰৰ ৰাস্তা কি ক'ম আৰু চবফালে পানী বোকাটো থাকিবই। আৰু সেইখন পিছত আমাৰ গাড়ীখন। আৰু মই ইয়াত আহি আছোঁ আৰু গাড়ীৰ ভিতৰত বহি থাকোঁ এতিয়া, কিনো কৰিম, কামোতো বেলেগ নাই, বহিয়ে থাকিব লাগিব। গতিকে গাড়ীতে বহি লওঁ। ওলাই যাওঁতে দেখাই আছোঁ কোনটো ৰাস্তা ব্লক হৈ আছিলে, কি হৈ আছিলে, কেনেকৈ ঠিক কৰি আছে। ফকলেন লাগি আছে, ঠিক হৈ যাব, ঠিক হ'লে আমি ওলাই যাব পাৰিম। অলপ খুলি দিছে, 3 ঘণ্টামান পিছত আমি ওলাই আহিছোঁ এতিয়া। আৰু এইফালেও গাড়ী অলপ ৰখি আছে। আমাৰ ছাইডটোত বেছি গাড়ী আছিলে কাৰণে আহিব দিলে, বেছি নহয় একচুৱেলি আমাৰ ছাইডটোত আৰ্মি গাড়ীখিনি আছিলে কাৰণে আহিব দিলে সোনকালে। আৰু গৈ আছোঁ এতিয়া, ইয়াৰ ওপৰত কাটিং চলি আছে, গৈ আগত আকৌ লগ পাম। বৰ্তমান আমি আহি দাপোজোৰ ওচৰত পামগৈ এতিয়া, আৰু বেছি দূৰ নাই ইয়াৰ পৰা, আৰু ইয়াৰ পৰা হয়তো 35 কিলোমিটাৰমান আছে। ইয়াতে এটা আৰ্মি কেম্প আছে, বহুত ডাঙৰ কেম্পটো অকণমান দেখাবলৈ চেষ্টা কৰিম, আপোনালোকক দেখাম কেম্পটো। এয়া গোটেই আগত আৰ্মি গাড়ী দেখিছে, আমাৰ আগে আগে আহি আছিলে, আৰু গাড়ীবিলাক সোমাই গৈছে এইফালৰ পৰা। এইখনে সোমোৱা মেইন গেটখন, আৰু এটা ভিতৰত বহুত ডাঙৰ এলেকা আছে। এখন আৰ্মি কেম্পৰ পতাকাখন, আৰু এইফালৰ পৰা সোমোৱা এখন গেট আছে অলপ আগত। এখন সোমোৱা গেট, আৰু সেইটো গোটেই এলেকাটোত আৰ্মি কেম্পটো বিয়পি আছে গোটেই। আৰু এইখন লগতে আছে এখন স্কুল, প্ৰাইমাৰী স্কুল, অৰুণাচল প্ৰদেশৰ। ইয়াৰ পৰা ৰাস্তা খুবেই বেয়া, গৈ থাকোঁ, আগত আকৌ লগ পাম। প্ৰায় এতিয়া সন্ধিয়া 6টা বাজু অৱস্থাত আমি এতিয়া আহি পাইছোঁ দাম্পৰিজু। এইখন দাম্পৰিজু বুলি কোৱা হয় এই জেগাটুকুৰা, আৰু ইয়াৰ আগত আছে দাম্পৰিজু মেইন টাউনখন। আৰু ছাইডত দেখিছে 2-এখন দোকান দেখিবলৈ পোৱা হৈছে টাউনৰ প্ৰথম অংশটোত। আৰু ওপৰৰ ভিউটো দেখাম এবাৰ, ওচৰত টাউনখনৰ চাৰিওফালে থকা ঘৰবিলাক, এয়া ওপৰত দেখিবলৈ পাইছে, ঘৰবিলাকত লাইট জ্বলি আছে। আৰু এইখনে টাউনখন। প্ৰায়তো এতিয়া সন্ধিয়া হৈ গ'ল, 6টা বাজিলে, আমি তাত গৈ পাওঁতে আৰু অলপ দেৰি হ'ব। আৰু খুবেই এটা ধুনীয়া জেগা, চাওক চাৰিওফালে পাহাৰৰ ওপৰতো কিছুমান ঘৰ আছে। আৰু লাষ্ট এখন ব্ৰিজ পাৰ হোৱাৰ লগে লগে আমি দাম্পৰিজু পাই যাম। এখন হৈছে সোৱণশিৰিৰ ওপৰত থকা ব্ৰিজ, মানে আমাৰ যোনখন গোগামুখৰ ওচৰত আছে সোৱণশিৰি নদী, সেই সোৱণশিৰি নদীখন এইখনে ইয়াৰ তলত আছে। এতিয়া ৰাতি যিহেতু আন্ধাৰ, দেখাব নোৱাৰিম। আৰু এইফালে ঘূৰি আমি এতিয়া গৈ পাম অলপ আগতে দাম্পৰিজু টাউনখন। বেছি দূৰ নাই, আৰু ইয়াৰ পৰা আৰু 6-7 কিলোমিটাৰমান হ'ব। ৰাস্তাটো খুবেই বেয়া, আমি লাহে লাহে গৈ আছোঁ, গৈ থাকিম আৰু দেখাই যাম ৰাস্তাটো কেনেকুৱা, টাউনখন কেনেকুৱা কি সকলোবোৰ। সেইখন আগত টাউনখন দেখিছে, আহি পালোহি প্ৰায়, আমি ওচৰত এতিয়া টাউনৰ। গৈ থাকোঁ এতিয়া। টাউনখন বিৰাট ডাঙৰ এটা এলেকা আছে টাউনখনত। আৰু আমিতো গৈ অলপ আগতে হোটেলো আছে আমাৰ, হোটেলৰ ৰুম বুকিং কৰা হৈছিলে। আৰু অলপ কি হৈছে কি নাই হোৱা কথাবিলাক জানিব লাগিব, গৈ পাতি লওঁ। এতিয়া আকৌ আগত লগ পাম, গৈ থাকোঁ এতিয়া। প্ৰায় আমি আহি ইয়াত পাওঁতে 7টা বাজিব হৈ গ'ল। আৰু আগত আমি ৰখি গৈ হোটেলত ৰুম চুম লৈ লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আৰু বৰ্তমান আহি হোটেলৰ ওপৰত পাই গ'লোহি, আৰু হোটেলৰ ৰুম খুলি থৈছোঁ বুলি কৈছে, কাউণ্টাৰত সুধিছিলোঁ। ৰুম বুকিং কৰি দিয়া হৈছিলে, আৰু ৰুমত সোমাই লওঁ। এয়া আহি ৰুমত সোমাই গ'লোঁ, ৰুম পাই গ'লোহি। আহি বেগটো ৰাখি লওঁ। এতিয়া অলপ ভাল লাগিছে।
গোটেই দিনটো বহুত কষ্টৰ মূৰত আহি পালোহি। ৰাস্তাটো দেখাই দিলোঁ আপোনালোকক কেনেকৈ আহিব লাগে আৰু তাৰ মাজতে কিছুমান দৃশ্যও দেখালোঁ। যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু শেষত ইয়াকে কৈ আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰি দিছোঁ। জয় আই অসম।